ভিজিলেন্স পুলিচ ষ্টেচন কেছ নম্বৰ 2025-ৰ এইটো 25 নম্বৰ কেছ আৰু আমি আজি ৰাতিপুৱা আহি চাৰ্চ কৰোঁতে ইয়াতে চাইমালটেনিয়াছ চাৰ্চ হৈছে ইয়াতে আৰু বৰপেটাত ইয়াতে আমি দুইটা জেগা মিলাই পেলাই 92,50,400 rupees পাইছোঁ আৰু এতিয়া চলি আছে বৰপেটাত চলি আছে নাই তাতে যিখিনি হৈছে সেইটো 10,63,000 আছিলে মিলাই আৰু কিন্তু তাতে চলি আছে এতিয়া অৰ্নামেণ্টছ পাইছোঁ হয় ভাড়া ঘৰ এৰা নাই তাতে ভাড়া ঘৰটো হীৰাৰ গহনা বহুত পাইছোঁ হয় আৰু আছে প্ৰপাৰ্টি আছে হয় হয় মোৰ আইডিয়াই নাই মই ইমান নাজানো সোণ নিপিন্ধোঁ যে এতিয়াতো তিনিটা জেগাত চাৰিটা জেগাত চলিছিলে হয় তেনেকুৱাও আছে অভিযোগ আছে হয় 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 আৰু এটা হয় চৰকাৰীটো নহয় সেইটো ভাড়াঘৰ আৰু এটা ইয়াৰে কাষতে অলপ ওচৰতে এটা এপাৰ্টমেণ্ট তাতে নাই কিন্তু তেওঁৰ প্ৰপাৰ্টি আছে মই আৰু বহুত কম আপোনালোকক